Hello guys, welcome to my channel Jiban Jindabad. Mur agortu video kene pale apnaloke comment box e janabosun. Bohute comment kori koise je ejon bikkhat শিক্ষাবিদৰ বিষয়ে তেওঁলোকে প্ৰথমবাৰৰ বাবে এনেদৰে শুনিবলৈ পালে। হয়তো শিক্ষাৰ বিষয়ে আমি কম আহৰণ কৰো জ্ঞান, গতিকে সেইকাৰণে আমি গম পোৱা নাছিলো যে এজন ভাৰতীয় পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি শিক্ষা থকা ব্যক্তি আমাৰ ভাৰতত আছিল বুলিকে। তো এইটো ভিডিঅ'ৰ শেষৰ ফালে সেইটো ভিডিঅ'ৰ লিংকটো আহিব, আপোনালোকে তাত টাচ কৰি পেলাই আগৰ ভিডিঅ'টো চাব পাৰিব। আৰু এইটো ভিডিঅ'ত আপোনালোকক মই এজন প্ৰচুৰ বিখ্যাত কমেডিয়ান অভিনেতা যাক আপোনালোকে ফেচবুকত দেখা পায়, হোৱাটছআপত দেখা পায়, ইউটিউবত দেখা পায়, হোৱাটছআপৰ ষ্টিকাৰ হিচাপেও দেখা পায়, মানে তেওঁৰ ভিডিঅ' সকলোতে উপলব্ধ। তেওঁক আপোনালোকে দেখিয়ে থাকে আৰু খুব ভাল লাগে, জমনি কৰা ভিডিঅ' তেওঁৰ আছে মানে। তো তেওঁৰ বিষয়ে তথ্য মই দি আছোঁ। তাৰ আগতে আপোনালোকে এই ভিডিঅ' ক্লিপটো চাওক, তেওঁক আপোনালোকে নিশ্চয় চিনি পাব, কিয়নো তেওঁ খুবেই পৰিচিত হৈ গৈছে বৰ্তমান ছ'চিয়েল মিডিয়াত। আৰু ভিডিঅ'টোলৈ যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। এই ভিডিঅ' ক্লিপটো চাওকচোন আপোনালোকে প্ৰথমতে। What is this? 17 flats. And what is this? It's screwdriver. God, why now? Why do you give me this kind of thing? Yeah? Now come and give me the O2 box. Come bring it, idiot! তো চিনি পালেনে? এইজনক নিশ্চয় চিনি পাইছে, কিন্তু তেওঁ কোন হয়, ক'ৰ ঘৰ, কি কথা, তেওঁৰ বয়স কি, সকলোবোৰতো নাজানে। গতিকে আটাইতকৈ আচৰিতজনক কথাত আপোনালোকৰ চকু কপালত উঠিব এতিয়া, কিয়নো এই যে সৰু যেন লগা ল'ৰাটো, ময়ো ভাবিছিলোঁ সৰু ল'ৰা বুলিকে, আৰু ভাবোঁ কেতিয়াবা তেওঁৰ ভিডিঅ' ক্লিপবিলাক চাই যে ইমান সৰু বয়সত ইমান ধুনীয়া সুন্দৰ এক্টিং কৰিব পাৰে। তো হাঁহি উঠে তেওঁৰ ভিডিঅ'বিলাক বিশেষকৈ চাই। তো তেওঁৰ বয়স কিমান জানেনে? 1982 চনত তেওঁ জন্ম হৈছিল 20 ফেব্ৰুৱাৰী তাৰিখে। তেওঁৰ বয়স বৰ্তমান 38 বছৰ, 38 বছৰ তেওঁৰ বয়স বৰ্তমান। আৰু তেওঁৰ বিষয়ে মই ধুনীয়াকৈ সম্পূৰ্ণকৈ অসমীয়াত লিখি দিছোঁ তেওঁৰ ফটোৰ তলতে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক, একেবাৰে আপোনালোকৰ মানে চকু কপালত উঠি গৈ থাকিব। তো এইটো এটা গম পালেই যে তেওঁৰ 38 বছৰ বয়স, আপোনালোকৰ বিশ্বাস নহ'ব পাৰে। তেওঁৰ নাম অচিতা ইহিমি, নাইজেৰিয়ান এজন কমেডিয়ান এক্টৰ হয়। তো চাই যাওক ভিডিঅ'টো, গোটেইখিনি ডিটেইলছ মই বন্ধুসকল, নামটো ইতিমধ্যে আপোনালোকে গম পাইছে। তেওঁৰ নাম অচিতা ইহিমি। বৰ্তমান তেওঁ 38 বছৰ বয়স আৰু নলিউড ফিল্ম জগতৰ তেওঁ খুবেই জনপ্ৰিয় অভিনেতা বৰ্তমানলৈকেও। যেনেকৈ আমাৰ বলিউড ফিল্ম জগতৰ অক্ষয় কুমাৰ, ছলমান খান জনপ্ৰিয় তেওঁলোকৰ নলিউড ফিল্ম জগতৰ নাইজেৰিয়াৰ তেওঁ খুবেই জনপ্ৰিয় অভিনেতা। আৰু তেওঁৰ এটি পুত্ৰ সন্তান আছে, আৰু লগতে তেওঁৰ ৱাইফৰ নাম নানা আনা মেকব্ৰুন। দেখাত সৰু যেন লাগে, তথাপিও তেওঁৰ বয়স কিন্তু যথেষ্ট হৈছে। আৰু 2003 চনত তেওঁ এক্টৰ মানে ছবি জগতত তেওঁ খোজ দিছিল। তাৰপিছতে তেওঁ যথেষ্টখিনি এৱাৰ্ড পাবলৈ সক্ষম হৈছে। তেওঁক এতিয়াও পাও পাও নামৰ চৰিত্ৰটিৰ দ্বাৰা জনাজাত হয়। তেওঁ আকিনা ওকা এলংচাইড চিনেৰু ইকিডাইছ এই ফিল্মখনৰ এটাই চৰিত্ৰ আছিল পাও পাও ৰূপে। বৰ্তমান তেওঁ এতিয়াও পাও পাও ৰূপে জনাজাত, বহুত বিখ্যাত সেই চৰিত্ৰটো। 2007 চনত আফ্ৰিকান মুভি একাডেমি এৱাৰ্ড পাইছিল, মষ্ট এক্টৰ পাইছিল। 2011-ত 2013-ত পাইছিল, তেওঁ গভৰ্ণমেণ্টৰ ফালৰ পৰা পাইছিল। আৰু তেনেকৈ তেওঁ 150 মুভি কৰিছে। আৰু লগতে তেওঁ আফ্ৰিকাৰ সামাজিক জগতখনত তেওঁ যথেষ্টভাৱে পৰিচিত। বহুতখিনি তেওঁ সামাজিক কাম কাজতো আগভাগ লয়, আৰু বাছ যথেষ্টখিনি তেওঁ তথ্য আছে, আপোনালোকে চাৰ্চ কৰিব। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? নিশ্চয় আশ্চৰ্যজনক ঘটনা হয়নে? আমি সকলোৱে ভাবি আছিলোঁ এজন সৰু ল'ৰা, ইমান কম বয়সীয়া ল'ৰা ইমান ধুনীয়াকৈ সুন্দৰকৈ এক্টিং কৰিব পাৰে। তো জানি পেলাই চাগে নিশ্চয় আপোনালোকৰ খুব ভাল লাগিছে। গতিকে আজিলৈ ভিডিঅ'টো এৰিলোঁ আপোনালোকলৈ। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আগলৈ আপোনালোকৰ এনেধৰণৰ আচৰিত কিছুমান ঘটনা মই আগবঢ়াই যাম। তো আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিলোঁ। টাটা, বাই বাই। तेरा बाप आया